আমি প্ৰায় এনেকুৱা শুনো, মোৰ যদি উচ্চ শিক্ষা থাকিল হয়, মই এই কাম কৰিব পাৰিলোঁ হয়। মোৰ যদি বহু পইচা থাকিল হয়, মই এই কাম কৰিব পাৰিলোঁ হয়। মোৰ যদি তলৰ কাম কৰা মানুহবিলাক ভাল হ'ল হয়, মই এই কাম কৰিব পাৰিলোঁ হয়। মানে আমি বিশ্বাস কৰোঁ সফল হ'বলৈ উচ্চ শিক্ষা, টকা পইচা আৰু ভাল কাম কৰা কৰ্মচাৰীৰ প্ৰয়োজন। এই তিনিটা থাকিলে যিকোনো মানুহে সফল হ'ব পাৰে, নহয়নে? ভুল। মই যদি কওঁ সফল হ'বলৈ এই তিনিটা বস্তু নহয়, মাত্ৰ এটা বস্তুৰ প্ৰয়োজন। আপোনালোকে বিশ্বাস কৰিবনে? আহক জানো এই বস্তুটো কি। নমস্কাৰ বন্ধুসকল, কিতাপৰ কথা নামৰ চেনেলটোলৈ স্বাগতম। বন্ধুসকল, এই বস্তুটো কি যি আমাক সফলতা প্ৰদান কৰিব পাৰে, এই কথা জানিবলৈ এটা সঁচা কাহিনী শুনো আহক। ৰাইট ব্ৰাদাৰ্ছে যি সময়ত উৰাজাহাজ বনোৱাৰ চেষ্টা কৰি আছিল, ঠিক সেই সময়ত ছেমুৱেল লেংলি নামৰ মানুহজনক সেই সময় চৰকাৰে বহুত টকা দিছিল এটা বতাহত উৰা যন্ত্ৰ বনাবৰ বাবে। কাৰণ সেই সময়ত তেওঁ এনে এজন মানুহ আছিল যি এই যন্ত্ৰটো বনাব পাৰিব বুলি সকলোৱে বিশ্বাস কৰিছিল। মানে তেওঁৰ লগত উচ্চ শিক্ষা, অভিজ্ঞতা আৰু চৰকাৰৰ সহায় আৰু সকলোতকৈ উচ্চ শিক্ষিত মানুহৰ দল এটা তেওঁৰ দলত কাম কৰিছিল। তেনে ক্ষেত্ৰত ছেমুৱেল লেংলিক পিছ পেলাই ৰাইট ব্ৰাদাৰ্ছে কেনেকৈ উৰাজাহাজ আৱিষ্কাৰ কৰিলে। তেওঁলোকৰ না উচ্চ শিক্ষা আছিল, না ইমান পইচা আছিল, না তেওঁলোকৰ লগত কাম কৰা মানুহসকল উচ্চ শিক্ষিত আছিল। কেনেদৰে চাইকেল দোকানৰ গৰাকী ৰাইট ব্ৰাদাৰ্ছে সকলো পিছ পেলাই সফল হৈছিল, এই ৰহস্যটো কি, এই কথা জানিবলৈ আমি গোল্ডেন চাৰ্কল নামৰ নিয়মটোৰ কথা জানিব লাগিব। এইটোক কোৱা হয় গোল্ডেন চাৰ্কল। ইয়াৰ সকলোতকৈ ভিতৰত থাকে why, মানে কিয়। আমি কিয় কোনো এটা কাম কৰোঁ। দ্বিতীয়ত থাকে how, মানে কেনেদৰে। আমি কেনেদৰে কোনো এটা কাম কৰিম। একেবাৰে বাহিৰত থাকে what, মানে কি। এই কামটোৰ পৰা আমি কি পালোঁ। যিকোনো কাম এটাত সফল হ'বলৈ আমাৰ why, মানে কিয়, মানে আমি কিয় এই কাম কৰিছোঁ, ইয়াৰ কাৰণটো শক্তিশালী হ'ব লাগিব। ইয়াত কৈ থোৱা ভাল যে why মানে টকা পইচা নহয়, why মানে এই উদ্দেশ্য যিটোৰ কাৰণে আপুনি সেই কামটো কৰিছে। ছেমুৱেলে এই কাম কৰিছিল নিজক বিখ্যাত কৰিবলৈ আৰু ধনী হ'বলৈ। সেইকাৰণে তেওঁৰ তলৰ কৰ্মচাৰীসকলেও নিজৰ দৰমহাৰ কাৰণে কাম কৰিছিল। কিন্তু ৰাইট ব্ৰাদাৰ্ছে এই কাম কৰিছিল এই কাৰণে তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোকে যদি এই যন্ত্ৰটো বনাব পাৰে, এই যন্ত্ৰটোৰ সহায়ত মানুহক বতাহত উৰিব পৰা কৰিব পাৰিব। এই যন্ত্ৰটোৱে যাতায়াতক সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰিব, যাৰ সহায়ত মানুহ বহু উপকৃত হ'ব। ছেমুৱেলৰ উদ্দেশ্যৰ কথা ইয়াৰ পৰা ধৰা পৰে যে যেতিয়া ৰাইট ব্ৰাদাৰ্ছে এই উৰাজাহাজ বনোৱা খবৰটো তেওঁ পায়, তেওঁ লগে লগে নিজৰ কাম বন্ধ কৰিলে। কাৰণ তেওঁ এতিয়া প্ৰথম ব্যক্তি নহ'ল যি উৰাজাহাজ বনালে, তেওঁ বিখ্যাত নহ'ল। তেওঁ যদি সঁচাই মানৱ জাতিৰ উন্নতিৰ বাবে সেই যন্ত্ৰটো বনাব বিচাৰিলেহেঁতেন, তেওঁ ৰাইট ব্ৰাদাৰ্ছৰ লগত মিলি সেই প্ৰযুক্তিবিদ্যাক আৰু উন্নত কৰাত লাগিলহেঁতেন। কাৰণ তেওঁৰ হাতত বহুত টকা আছে, কিন্তু তেওঁ নকৰিলে। কাৰণ তেওঁৰ মূল উদ্দেশ্য আছিল বিখ্যাত হোৱা, উৰাজাহাজ বনোৱা নহয়। ধৰি লওক আপোনাক 1 লাখ টকা প্ৰয়োজন নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিব। তেতিয়া এনে হ'ব পাৰে আপুনি হয়তো 1 লাখ টকা গোটাব নোৱাৰিব পাৰে, বা গোটালেও খৰচ কৰিবলৈ সাহস গোটাব নোৱাৰিব পাৰে। কিন্তু যদি আপোনাৰ মা দেউতা বা আপোনাৰ ল'ৰা ছোৱালী কোনোবা বেমাৰ আৰু তেওঁক বচাবৰ বাবে 1 লাখ টকা প্ৰয়োজন, তেতিয়া কিন্তু আপুনি যিকোনো প্ৰকাৰে হ'লেও সেই টকা আপুনি গোটাবই, হয়নে নহয়? এই দুয়োটা পৰিস্থিতিত আপোনাৰ সোৱাদ মানে কি একেই আছে। মানে আপোনাক কি লাগে, 1 লাখ টকা, কিন্তু আপোনাৰ why বেলেগ বেলেগ আছে। যেনে প্ৰথম পৰিস্থিতিত আপোনাৰ why মানে
কিয় লাগে এইটো আছিল নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ। কিন্তু দ্বিতীয় পৰিস্থিতিত আপোনাৰ মা দেউতা বা ল'ৰা ছোৱালীৰ বেমাৰৰ পৰা বচাবৰ কাৰণে ভাবি চাওক, আপোনাৰ মা দেউতা বা ল'ৰা ছোৱালীৰ জীৱনটো বচাবলৈ আপুনি কেনেকৈ হাও টকা আনিব এই কথা ক'ব লাগেনে? আপুনি যিকোনো প্ৰকাৰে গোটাব, নহয়নে? আপোনাৰ তাত যদি কোনো কামৰ কাৰণে এটা শক্তিশালী হোৱাই থাকে, এই কামটো কিয় কৰিব লাগে তাৰ এটা যদি শক্তিশালী কাৰণ থাকে, হাও কেনেকৈ বা হোৱাত কি কৰিব লাগিব, মই ভাবোঁ এই দুটা ইমান ভাবিবলগীয়া কথা নহয়নে? এই গল্ডেন চাৰ্কুলটো মানুহৰ ওপৰত কাম কৰাৰ এটা বায়'লজিকেল কাৰণ আছে। মানুহৰ মগজু গল্ডেন চাৰ্কুলৰ নিচিনা 3টা ভাগত ভাগ কৰিব পাৰে। সকলোতকৈ বাহিৰৰ অংশ যাক নিঅ'কৰ্টেক্স বুলি কোৱা হয়, তাক গল্ডেন চাৰ্কুলৰ সোৱাদ অংশটোৰ লগত তুলনা কৰিব পাৰি, যি আমাৰ ভাষা, হিচাপ নিকাচ, তথ্য আদি বুজাত সহায় কৰে। আৰু ভিতৰৰ দুটা ভাগ মিলি বনে আমাৰ লিম্বিক ব্ৰেইন, যি আমাৰ আৱেগ, অনুভূতি, সিদ্ধান্ত আদিৰ বাবে দায়বদ্ধ। সেইবাবে আপোনাক বা মোক যদি হোৱাট কি আমাৰ জীৱনত আমি কি কৰিব লাগে কোনো মানুহে বুজায়, আমি হিচাপ নিকাচ কৰোঁ, এইটো কৰিলে কি লাভ হ'ব আমি বুজি পাওঁ। আমাৰ তথ্য হিচাপ নিকাচ কৰা মগজুৰ অংশ নিঅ'কৰ্টেক্স সক্ৰিয় হয়, কিন্তু আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ। কাৰণ সিদ্ধান্ত, আৱেগ, অনুভূতিৰ বাবে যিটো অংশ লিম্বিক ব্ৰেইন সক্ৰিয় হয়, হোৱাই বাবে আমি কিয় এই কাম কৰোঁ তাৰ বাবে। এটা উদাহৰণ দিওঁ, আপুনি কোনো ডেকা ল'ৰাক বুজায় কিতাপ পঢ়া, সকলো সফল ব্যক্তিয়ে কিতাপ পঢ়ে, তেওঁ কিতাপ নপঢ়ে। আপুনি যদি কেনেকৈ কিতাপ পঢ়িব লাগে সেইটো বুজায়, তেতিয়াও কিতাপ নপঢ়িব। কিন্তু আপুনি যদি তেওঁক কয়, যদি আপুনি অন্য মানুহক প্ৰভাৱিত কৰিব বিচাৰে, অন্য মানুহক আকৰ্ষণ কৰি নিজক এজন সফল ব্যক্তি বনাব বিচাৰে, তেন্তে আপুনি ইনফ্লুৱেঞ্চ দ্য চাইক'লজি অফ পাৰচুৱেশ্যন কিতাপখন পঢ়ক। ই আপোনাক সহায় কৰিব জীৱনত সফল হ'ব। এনেদৰে ক'লে তেওঁ নিজে নিজে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠিব। ইয়াত হোৱাট হ'ল কিতাপ পঢ়া, হাও হ'ল কেনেকৈ কিতাপ পঢ়িব লাগে, কিন্তু হোৱাই হ'ল কিয় পঢ়িব। যেতিয়া আপুনি হোৱাই ব্যৱহাৰ কৰি মানুহক কাম কৰিবলৈ কয়, মানুহে সেই কাম সহজে কৰি দিয়ে। সেইটো হ'ল হোৱাই কিয়ৰ ক্ষমতা। নিজৰ জীৱনত সফল হ'বলৈ আপোনাৰ কামত হোৱাইটো বিচাৰক। যদি আপোনাৰ হোৱাইটো শক্তিশালী হয়, আপোনাৰ কামত অহা বাধা নেওচি আপুনি আগবাঢ়িব পাৰে। যদি আপোনাৰ হোৱাইটো দুৰ্বল হয়, আপুনি কামত অহা বাধাৰ আগত হাৰি যাব। নিজৰ জীৱনত এটা শক্তিশালী হোৱাই বা উদ্দেশ্য বিচাৰক। মই যে ইমান কষ্ট কাম কৰি আছোঁ, কিয় কৰি আছোঁ সেইবুলি নিজক প্ৰশ্ন কৰক। এদিন নিজৰ জীৱনৰ উদ্দেশ্য আপুনি বিচাৰি পাব, আৰু যিদিনা আপুনি নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাব, তেতিয়া আপুনি সফল হ'বই। আজিৰ দিনত আমাৰ মানুহৰ সকলোতকৈ ডাঙৰ সমস্যা হ'ল আমি নাজানো আমি যিকোনো কাম কিয় কৰোঁ বা জানিবলৈ চেষ্টাই নকৰোঁ। আমি সকলোৱে জানো আমি কি কৰোঁ, আমি এইটোও জানো যে আমি কেনেদৰে কৰোঁ, কিন্তু আমাৰ অধিক মানুহে আমি নাজানো আমি কিয় কৰোঁ। আৰু সেইটোৱে হ'ল আমাৰ বিফলতাৰ আচল কাৰণ। বন্ধুসকল, আজি আমি ষ্টাৰ্ট উইথ হোৱাই নামৰ কিতাপখনৰ পৰা কিছু কথা আলোচনা কৰিম, যাৰ লেখক হ'ল চাইমন চিনিক। আশা কৰোঁ বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো চাই কিছু কথা শিকিব পাৰে। বন্ধুসকল, মই এনেধৰণে জ্ঞানপূৰ্বক ভিডিঅ' আপলোড কৰি থাকোঁ, যি আপোনাৰ জীৱনটোক সহজ আৰু সুন্দৰভাৱে যাপন কৰাত সহায় কৰিব। সেইবাবে মোৰ অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰি জনাওক আপোনালোকৰ মতামত এই ভিডিঅ'টোৰ ওপৰত। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।